প্ৰাৰ্থনা। সংসাৰ চক্ৰৰ ত্ৰিতাপ ভোগৰ পৰা পৰিত্ৰাণৰ কাৰণে মানুহেই ভগৱন্তক চাৰি প্ৰকাৰে ভজন কৰে। আৰাধনা, উপাসনা, সেৱা পূজা কৰি থাকে। এই চাৰিবিধ লোক অথাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। যিসকল লোকে বিপদত পৰি ৰক্ষা পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰে সেইসকলক আৰ্তভক্ত। আন এক শ্ৰেণীৰ লোকে ধন টকা পইচা সুখ সম্পদ পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰে সেইসকলক অথাৰ্থী। কিছু লোকে অলৌকিক কথা জানিবলৈ ভগৱানক প্ৰাৰ্থনা কৰে সেইসকলক জিজ্ঞাসু ভক্ত বোলে। আকৌ কিছু লোক আছে কোনো উদ্দেশ্য লৈ ভগৱানক প্ৰাৰ্থনা নকৰে সেইসকলক জ্ঞানী বোলে। প্ৰাৰ্থনাৰ ভিতৰত জ্ঞানীসকলৰ প্ৰাৰ্থনাই শ্ৰেষ্ঠ আৰু মহান। এই প্ৰাৰ্থনাত কোনো স্বাৰ্থ নাথাকে, কোনো বিনিময় নাথাকে, মাথো ভক্ত আৰু ভগৱানৰ মাজত প্ৰেম আৰু ভালপোৱা থাকে। প্ৰাৰ্থনাৰ বৈজ্ঞানিক ভিত্তি আছে। বৈজ্ঞানিক দৃষ্টিত ইয়াৰ সত্যতা আছে। মনোবিজ্ঞানিকৰ মতে মগজুৰ পৰা আমাৰ শৰীৰলৈ চাৰিবিধ তৰংগ যায়। সেয়া হ'ল ডেল্টা, থিটা, আলফা আৰু বিটা। প্ৰাৰ্থনাৰ সময়ত আমাৰ মগজুত অধিক আলফা তৰংগৰ সৃষ্টি হয়। ফলত আমাৰ মনলৈ শান্তি আহে। মনত ভয়, শংকা, চিন্তা, দুশ্চিন্তা, বিষাদ, অৱসাদ সকলো দূৰ হয়। মগজুৰ পৰা আন্তৰংগৰ সহায়ত আমাৰ শৰীৰৰ আন অংশলৈ যায়, যাৰ ফলত আমাৰ শৰীৰটো সুস্থিৰ হৈ পৰে। সেয়ে মনোবিজ্ঞানীসকলে প্ৰাৰ্থনাৰ উপকাৰিতাৰ বিষয়ে মত পোষণ কৰিছে। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব।